মোৰ ছোৱালীক লৈ আনি দেখাওক কাৰণ মোৰ ছোৱালীয়ে গোটেইখিনি কথা মোক কৈছে যে মা ছাৰে আহি মাক চুমু খাই থাকে তুমি নাথাকিলে কোনটো দৰ্জা দি আৰে সেই ছোৱালীজনী কোনটো দৰ্জা দি আহে পৰ্যন্ত সেইটো কৈ দিছে মোতকৈ বেছি মদ মোৰ ৱাইফে খায় সেই মালিকটোৰ এজন ল'ৰা মানুহৰ নাম যদি বুকুত লিখি থৈছোঁ কিমান বেছি মই বিশ্বাস কৰোঁ আপোনালোকে সেইটো কথা বুজি পাব পাৰে আৰু সেই মানুহজনে যে মোৰ পিঠিত এনেকৈ চুৰি সোমাব সেইটো মই জীৱনত কেতিয়াও ভাবিব পৰা নাছিলোঁ যিজন মানুহৰ নাম মই বুকুত লিখি থৈ দিছোঁ যিজন মানুহৰ নাম মই বুকুত লিখি থৈ দিছোঁ সেই মানুহজনক মই কিমান বেছি বিশ্বাস আৰু কিমান বেছি ভাল পাওঁ আপোনালোকে সেইটো কথা বুজি পাব পাৰে সেই মোৰ যিটো অনুষ্ঠানৰ মালিক সেই মালিকটোৰ এজন ল'ৰা মানুহৰ নাম যদি বুকুত লিখি থৈছোঁ কিমান বেছি মই বিশ্বাস কৰোঁ আপোনালোকে সেইটো কথা বুজি পাব পাৰে আৰু সেই মানুহজনে যে মোৰ পিঠিত এনেকৈ চুৰি সোমাব সেইটো মই জীৱনত কেতিয়াও ভাবিব পৰা নাছিলোঁ আজি অসমবাসী ৰাইজক মই এইটোৱে ক'ম মই খুব বেয়া মানুহ কিন্তু এই বেয়া মানুহজনে কিন্তু কেতিয়াও কাৰো বেয়া কৰা নাই কাৰো বেয়া কৰিবলৈ বিচৰা নাই আৰু মই এতিয়াও ক'ম মই এইটোৱে কথা ক'ম যে কোনেও যাতে মোৰ পত্নীক একো বেয়া চকুৰে নাচায় কোনেও যাতে মোৰ পত্নীক একো বেয়াকৈ নকয় মই বিচাৰোঁ মোৰ ছোৱালীজনীৰ খাতিৰত আৰু মই অপেন চেলেঞ্জ দি কৈছোঁ যদি ইমানেই সাহস আছে তেনেহ'লে আকৌ প্ৰেছ মিট দিয়ক মই মোৰ পত্নী মোৰ ৱাইফ আৰু মোৰ ছোৱালীক মই মিডিয়াৰ আগত সুধিব পাৰোঁ মই যদি তাইক এবাৰ সুধোঁ তাই আকৌ মোক ক'ব কাৰণ মোৰ ছোৱালী মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যোৱা মানুহজন হৈছে তেওঁ মই যেতিয়া ছোৱালীজনী মোক যেতিয়া কৈছে যে পাপা মাক ছাৰে চুমু খাই আছিলে তাৰে পিছত মোৰ অৱস্থাটো কি হ'ব পাৰে আপোনালোকে নিজেও বুজিব পাৰে যিজন মানুহৰ নাম মই বুকুত লিখি থৈ দিছোঁ সেই মানুহজনক মই কিমান বেছি বিশ্বাস আৰু কিমান বেছি ভাল পাওঁ আপোনালোকে সেইটো কথা বুজি পাব পাৰে সেই মোৰ যিটো অনুষ্ঠানৰ মালিক সেই মালিকটোৰ এজন ল'ৰা মানুহৰ নাম যদি বুকুত লিখি থৈছোঁ কিমান বেছি মই বিশ্বাস কৰোঁ আপোনালোকে সেইটো কথা বুজি পাব পাৰে আৰু সেই মানুহজনে যে মোৰ পিঠিত এনেকৈ চুৰি সোমাব সেইটো মই জীৱনত কেতিয়াও ভাবিব পৰা নাছিলোঁ আজি অসমবাসী ৰাইজক মই এইটোৱে ক'ম মই খুব বেয়া মানুহ কিন্তু এই বেয়া মানুহজনে কিন্তু কেতিয়াও কাৰো বেয়া কৰা নাই কাৰো বেয়া কৰিবলৈ বিচৰা নাই আৰু মই এতিয়াও ক'ম মই এইটোৱে কথা ক'ম যে কোনেও যাতে মোৰ পত্নীক একো বেয়া চকুৰে নাচায় কোনেও যাতে মোৰ পত্নীক একো বেয়াকৈ নকয় মই বিচাৰোঁ মোৰ ছোৱালীজনীৰ খাতিৰত আৰু মই অপেন চেলেঞ্জ দি কৈছোঁ যদি ইমানেই সাহস আছে তেনেহ'লে আকৌ প্ৰেছ মিট দিয়ক মই মোৰ পত্নী মোৰ ৱাইফ আৰু মোৰ ছোৱালীক মই মিডিয়াৰ আগত সুধিব পাৰোঁ মই যদি তাইক এবাৰ সুধোঁ তাই আকৌ মোক ক'ব কাৰণ মোৰ ছোৱালী মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যোৱা মানুহজন হৈছে তেওঁ মই যেতিয়া ছোৱালীজনী মোক যেতিয়া কৈছে যে পাপা মাক ছাৰে চুমু খাই আছিলে তাৰে পিছত মোৰ অৱস্থাটো কি হ'ব পাৰে আপোনালোকে নিজেও বুজিব পাৰে যিজন মানুহৰ নাম মই বুকুত লিখি থৈ দিছোঁ সেই মানুহজনক মই কিমান বেছি বিশ্বাস আৰু কিমান বেছি ভাল পাওঁ আপোনালোকে সেইটো কথা বুজি পাব পাৰে সেই মোৰ যিটো অনুষ্ঠানৰ মালিক সেই মালিকটোৰ এজন ল'ৰা মানুহৰ নাম যদি বুকুত লিখি থৈছোঁ কিমান বেছি মই বিশ্বাস কৰোঁ আপোনালোকে সেইটো কথা বুজি পাব পাৰে আৰু সেই মানুহজনে যে মোৰ পিঠিত এনেকৈ চুৰি সোমাব সেইটো মই জীৱনত কেতিয়াও ভাবিব পৰা নাছিলোঁ আজি অসমবাসী ৰাইজক মই এইটোৱে ক'ম মই খুব বেয়া মানুহ কিন্তু এই বেয়া মানুহজনে কিন্তু কেতিয়াও কাৰো বেয়া কৰা নাই কাৰো বেয়া কৰিবলৈ বিচৰা নাই আৰু মই এতিয়াও ক'ম মই এইটোৱে কথা ক'ম যে কোনেও যাতে মোৰ পত্নীক একো বেয়া চকুৰে নাচায় কোনেও যাতে মোৰ পত্নীক একো বেয়াকৈ নকয় মই বিচাৰোঁ মোৰ ছোৱালীজনীৰ খাতিৰত আৰু মই অপেন চেলেঞ্জ দি কৈছোঁ যদি ইমানেই সাহস আছে তেনেহ'লে আকৌ প্ৰেছ মিট দিয়ক মই মোৰ পত্নী মোৰ ৱাইফ আৰু মোৰ ছোৱালীক মই মিডিয়াৰ আগত সুধিব পাৰোঁ মই যদি তাইক এবাৰ সুধোঁ তাই আকৌ মোক ক'ব কাৰণ মোৰ ছোৱালী মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যোৱা মানুহজন হৈছে তেওঁ মই যেতিয়া ছোৱালীজনী মোক যেতিয়া কৈছে যে পাপা মাক ছাৰে চুমু খাই আছিলে তাৰে পিছত মোৰ অৱস্থাটো কি হ'ব পাৰে আপোনালোকে নিজেও বুজিব পাৰে সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ